নমস্কাৰ বন্ধুসকল। অৱশেষত যোৱাকালি মই এটা ভিডিঅ' দিছোঁ, অলৰেডি আপোনালোকে গম পাইছে। অৱশেষত চন্দ্ৰযান 3-এ চন্দ্ৰত ছফ্ট লেণ্ডিং কৰিবলৈ সক্ষম হ'ল। গোটেই ভাৰতবাসী আজি উৎফুল্লিত। আপোনালোকে চাইছে নাই চোৱা নাই যোৱাকালি? আৰু যোৱাকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱা মতে এবাৰ বোলে সূৰ্যত পঠাব। কেনেকৈ পঠাব, কি পঠাব, এইবিলাক সূৰ্যত পঠাব, বহুত ডাঙৰ বস্তু এইটো। যি কি নহওক, চন্দ্ৰযান 3-এ চন্দ্ৰত সফলভাৱে অৱতৰণ কৰিলে ঈশ্বৰক ধন্যবাদ জনাইছোঁ। ঈশ্বৰসমূহ বৈজ্ঞানিকক ধন্যবাদ জনাইছোঁ, সমূহ দেশবাসীক ধন্যবাদ জনাইছোঁ। নমস্কাৰ, জয় হিন্দ, জয় ভাৰত।